বন্ধুসকল মোৰ ইউটিউব চেনেল লেটছ নলৈ সকলোকে স্বাগতম জনাইছো। মই আলোচনা কৰিবলৈ গৈ আছো 20টাকৈ সাধাৰণ জ্ঞানৰ প্ৰশ্ন। যদি এই ভিডিঅ'টো ভাল লাগে লাইক কৰিব আৰু সকলো বন্ধুলৈ শ্বেয়াৰ কৰিব। কিবা ক'বলগীয়া থাকিলে কমেন্ট সেকশনত কমেন্ট কৰিব আৰু যদি মোৰ সকলো ভিডিঅ' তাৎক্ষণিকভাৱে পাব খোজে তেন্তে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব। Question number 1, which was the first metal used by men? মানুহে ব্যৱহাৰ কৰা প্ৰথম ধাতুবিধ কি? অপশন এ কপাৰ, অপশন বি সিলভাৰ, অপশন সি ব্ৰঞ্জ, অপশন ডি আইৰণ। ইয়াত অপশন এ হ'ব শুদ্ধ কপাৰ। 2 নম্বৰ প্ৰশ্নলৈ গৈছো। The greatest invention of man in Paleolithic age was? Paleolithic যুগত আটাইতকৈ গুৰুত্বপূৰ্ণ আৱিষ্কাৰটো কি আছিল? অপশন এ ফায়াৰ, অপশন বি পটাৰছ হুইল, অপশন সি মেটেল, অপশন ডি স্কিপিং অফ ক্লথছ। ইয়াত এয়া হৈছে শুদ্ধ অপশন। নেক্সট কুৱেশ্যন, দ্য মেইন অকুপেশ্যন অফ ইণ্ডাছ ভেলী civilization was? অপশন এ এগ্ৰিকালচাৰ, অপশন বি কেটল ডিয়াৰিং, অপশন সি হান্টিং, অপশন ডি ট্ৰেড। ইয়াত এ হ'ব শুদ্ধ অপশন এগ্ৰিকালচাৰ। কুৱেশ্যন নম্বৰ 4, মহেঞ্জোদাৰো ইজ অলছো ন'ন এজ? মহেঞ্জোদাৰোৰ অন্য এটা নাম হৈছে অপশন এ মাউণ্ট অফ দ্য গ্ৰেট, অপশন বি মাউণ্ট অফ দ্য সাৰ্ভাইভাৰ, অপশন সি মাউণ্ট অফ দ্য লিভিং, অপশন ডি মাউণ্ট অফ দ্য ডেড। ইয়াত ডিটো হ'ব শুদ্ধ উত্তৰ মাউণ্ট অফ দ্য ডেড। নেক্সট কুৱেশ্যন, the Vedic deity Indra was the god of? Vedic devata Indra hoise a wind, option A, option B eternity, option C rain and thunder, option D fire. Yat option C hobo shuddha uttor Indra hoise borokhun aru tukharpator devata. Question number 6, in which language did Buddha preach? বুদ্ধই কি ভাষাত ধৰ্ম প্ৰচাৰ কৰিছিল? অপশন এ পালি, অপশন বি প্ৰাকৃত, অপশন সি ব্ৰাহ্মী, অপশন ডি সংস্কৃত। ইয়াত শুদ্ধ অপশনটো হৈছে এ পালি। বুদ্ধই পালি ভাষাত ধৰ্ম প্ৰচাৰ কৰিছিল। কুৱেশ্যন নম্বৰ 7, পুৰুষ was defeated by Alexander at the battle of? আলেকজেণ্ডাৰে পুৰুষ কোনটো যুদ্ধত পৰাস্ত কৰিছিল? অপশন এ বক্সাৰ, অপশন বি হাৰ্ট, অপশন সি কাবুল, অপশন ডি হাইডাস্পাছ। ইয়াত ডি হৈছে শুদ্ধ উত্তৰ অপশন ডি হাইডাস্পাছ। নেক্সট কুৱেশ্যন, দ্য ফাৰ্ষ্ট ইউৰোপিয়ান টু কাম টু ইণ্ডিয়া ৱাজ? ভাৰতলৈ অহা প্ৰথম ইউৰোপিয়ান ব্যক্তি কোন আছিল? অপশন এ ব্ৰিটিছ ইংৰাজসকল, অপশন ডি বি ডাচ, অপশন সি ফ্ৰেন্স, অপশন ডি পৰ্তুগীজ। ইয়াত অপশন ডি পৰ্তুগীজ হৈছে শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 9, দ্য টাইটল অফ গভৰ্ণৰ জেনেৰেল was changed to that of viceroy in the year? যে গভৰ্ণৰ জেনেৰেল নামটো ভাইচৰয় হিচাপে পৰিৱৰ্তন কেতিয়া হৈছিল? অপশন এ এয়াৰ ডি অৰ্থাৎ এনৰ ডমিনি 1858, অপশন বি এয়াৰ ডি 1885, অপশন সি 1905, অপশন ডি 1917। ইয়াত অপশন এ এয়াৰ ডি 1858 to correct option. Question number 10, when did British government start ruling India directly? কেতিয়া ইংৰাজ চৰকাৰে ভাৰতক প্ৰত্যক্ষভাৱে শাসন কৰিবলৈ লৈছিল? অপশন এ আফটাৰ দ্য বেটল অফ পলাচী যুদ্ধৰ পিছত, অপশন বি আফটাৰ দ্য বেটল অফ পানিপথৰ যুদ্ধৰ পিছত, অপশন সি আফটাৰ দ্য ৱাৰ অফ মৈচুৰ যুদ্ধৰ পিছত, অপশন ডি আফটাৰ চিপাহী মিউটনি চিপাহী বিদ্ৰোহৰ পিছত। ইয়াত শুদ্ধ অপশনটো হৈছে ডি আফটাৰ চিপাহী মিউটনি অৰ্থাৎ চিপাহী বিদ্ৰোহৰ পিছত। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য নেম অফ দ্য প্ৰেজেণ্ট চিফ জাষ্টিচ অফ গুৱাহাটী হাইকোৰ্ট? বৰ্তমান গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ কোন? অপশন এ ৰঞ্জন গগৈ, অপশন বি অজিত সিং,
অপশন সি আদৰ্শ কুমাৰ গোৱেল অপশন ডি অমিতাভ ৰয় অপশন বি অজিত সিং এয়া হৈছে শুদ্ধ উত্তৰ আগবাঢ়িছো পৰৱৰ্তী প্ৰশ্নলৈ হু ইজ নোন এজ কলাগুৰু কলাগুৰু বুলি কাক কোৱা হয় অপশন এ অম্বিকাগিৰি ৰায়চৌধুৰী অপশন বি বিষ্ণুপ্ৰসাদ ৰাভা অপশন সি জ্যোতিপ্ৰসাদ আগৰৱালা অপশন ডি পাৰ্বতী প্ৰসাদ বৰুৱা ইয়াত অপশন বি শুদ্ধ উত্তৰ বিষ্ণুপ্ৰসাদ ৰাভা Question number 13 Who wrote the Assamese novel অসীমত যাৰ হেৰাল সীমা অপশন এ বিৰিঞ্চি কুমাৰ বৰুৱা অপশন বি বিনা বৰুৱা অপশন সি কাঞ্চন বৰুৱা অপশন ডি নৱকান্ত বৰুৱা অপশন সি কাঞ্চন বৰুৱা হৈছে শুদ্ধ উত্তৰ নেক্সট question entomology is the science that studies যে entomology হৈছে বিজ্ঞান যিয়ে অধ্যয়ন কৰে অৰ্থাৎ entomology শব্দটোৰে কি হক অধ্যয়ন কৰা বুজায় অপশন এ behavior of human beings অপশন বি insect অপশন সি the formation of rocks অপশন ডি origin of species ইয়াত শুদ্ধ অপশনটো হৈছে বি insect অৰ্থাৎ পৰুৱা Question number 15 For which of the following disciplines is Nobel Prize awarded তলত কোন কেইটা বিষয়ৰ ওপৰত নোবেল পুৰস্কাৰ দিয়া হয় নোবেল বঁটা দিয়া হয় অপশন এ ফিজিক্স এন্ড কেমিস্ট্রি অপশন বি ফিজিওলজি এন্ড মেডিসিন অপশন সি লিটারেচার পিস এন্ড ইকোনমিক্স গতিকে ইয়াত শুদ্ধ হ'ব অপশন ডি অল অফ দ্য অ্যাবভ Question number 16 Hitler's party which came into power in 1933 is known as 1933 চনত ক্ষমতালৈ অহা হিটলাৰৰ পাৰ্টিটোৰ নাম কি অপশন এ লেবাৰ পাৰ্টি অপশন বি ডেমোক্ৰেটিক পাৰ্টি অপশন সি নাজি পাৰ্টি অপশন ডি কু ক্লুক্স ক্লেন গতিকে অপশন সি হ'ব শুদ্ধ উত্তৰ নাজি পাৰ্টি Question number 17 Who was known as the Iron Man of India এ গোবিন্দ বল্লভ পেন্ট বি জৱাহৰলাল নেহৰু সি সুভাষ চন্দ্ৰ বোস ডি সৰ্দাৰ বল্লভভাই পেটেল সৰ্দাৰ বল্লভভাই পেটেল হৈছে শুদ্ধ উত্তৰ অৰ্থাৎ ডি হৈছে শুদ্ধ অপশন Question number 18 নাট্য শাস্ত্ৰ the main source of India's classical music was written by নাট্য শাস্ত্ৰ ভাৰতবৰ্ষৰ ক্লাসিক্যাল সংগীতৰ মূল উৎস কোনে লিখিছিল অপশন এ নৰমুনি অপশন বি ভাৰতমুনি অপশন সি অভিনৱ গুপ্ত অপশন ডি তাণ্ডুমুনি ইয়াত অপশন বি ভাৰতমুনি শুদ্ধ উত্তৰ Question number 19 The national song was composed by option A Rabindranath Tagore option B Iqbal option C Bankim Chandra Chatterjee option D Pandit Ravi Shankar ইয়াত শুদ্ধ অপশনটো হৈছে সি বঙ্কিম চন্দ্ৰ চ্যাটাৰ্জী Last question Which of the following is the harvest festival Assam অসমৰ শস্যৰ লগত জড়িত উৎসৱ কোনটো অপশন এ ওনাম অপশন বি পোংগল অপশন সি দুৰ্গা পূজা অপশন ডি মাঘ বিহু ইয়াত অপশন ডি টো হৈছে শুদ্ধ উত্তৰ মাঘ বিহু